হেল্ল' বন্ধুসকল, আজি মই এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো আজি মই আপোনালোকক দেখুৱাম দীঘলেশ্বৰী মন্দিৰ। দীঘলেশ্বৰী মন্দিৰত মানে মোৰ লগৰে বন্ধু এজনৰ বিয়া হ'ব, তাত আমি এতিয়া যাম আৰু। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। দীঘলেশ্বৰী মন্দিৰৰ সকলোখিনি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈ যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব। আমি দীঘলেশ্বৰী মন্দিৰ গৈয়ে আৰু আমি বৰ্তমান মন্দিৰটো পালোঁ। বৰ্তমান আমি ওপৰলৈ উঠি যাই আছোঁ। এয়া আপোনালোকে চাব পাৰে আমাৰ বিয়াৰ মানে মোৰ বন্ধুজনৰ বিয়া আজি। গতিকে দৰাই কইনাই সকলোৱে যাই আছে। গতিকে আমিও যাই থাকোঁ লাহে লাহে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। দৰাৰ বাপেক বাহ বাহ কি আন্ধাৰ হৈ চাই ল'ব পাৰে আপোনালোকে। বহুত ইয়াত খুব জেগাখিনি বঢ়িয়া ধুনীয়া হয়। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি বৰ্তমান ওপৰলৈ যাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু সকলোখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু এইখিনিতে এটি নিজৰা আছে, মই নিজৰাটোৰ আপোনালোকক দেখুৱাম। চাব, এইটো নিজৰা হয় আৰু ইয়াৰ পৰিৱেশবোৰ বহুত ধুনীয়া হয়। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বৰ্তমান মই আপোনালোকক সকলোখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াত সেইটো গেট আছে, গেটটো মানে জেগাখিনি খুব ধুনীয়া হয়, খুব ধুনীয়া হয়। আৰু তাত মানুহবোৰ বহি আছে। মন্দিৰটো আছে, মেইন মন্দিৰটো। এতিয়া বলক আমি সকলোখিনি চাই লওঁ কেনেকুৱা ধৰণৰ কি আছে। ইয়াত কিবা এখন গোহাৰি আছে, গোহাৰি। ভোগৰ ৰচিদ লৈ ঘৰত প্ৰৱেশ কৰিব।
চাব পাৰে কিমান ধুনীয়া হয় মানে জেগাখিনি। খুৱাবলৈ চেষ্টা কৰিছোঁ। সৌজন গমন কৰি থকাজনেই হৈছে কইনা। আৰু ইয়াতে কি কৰে চেল্ফি দিছে নেকি না ফটো চলি আছে ফটো চলি আছে তামান ফটো চলি আছে চেল্ফি চলি আছে চেল্ফি ভিডিঅ'টো শেষলৈ চাই থাকিব শেষলৈ সকলোৱে চেল্ফি এটা উঠি ৰওক হৈ গ'ল কি চেল্ফি মজা আপোনালোকে সকলোবোৰ চাই থাকিব মই আপোনালোকক দেখুৱাই ধুনীয়া জেগা হয় এইবোৰ পূৰা মন্দিৰ আছে ইয়াত মেইন মন্দিৰটো তলত হয় মই এতিয়া আপোনালোকক দেখুৱাইছোঁৱে আৰু ইয়াত এটা গেট আছে গেটটোৱে মই বৰ্তমান যাব লাগিব তললৈ যাই আছোঁ সুবিধা আৰু তলত বহু দূৰ যাব লাগিব তলত যাওঁ বাৰু চাই লওঁ কেনেকুৱা জেগাবিলাক আৰু আপোনালোকক দেখুৱাওঁ কেনেকুৱা জেগা আৰু ইয়াত এটা পুখুৰী আছিল আগতে এই আছে পুখুৰীটো এতিয়া নাই নেকি বৰ্তমান পানীটো শুকাই গৈছে গতিকে ব'লক আপোনালোকেও ব'লক মোৰ লগত বহুত তলত মানে মোৰ লগত কেইটামান মুখখান্দি ফুলফুলি থকা ল'ৰা আছে মানে ফুলফুলি থাকে আৰু চাব পাৰে এই একদম ছাগলেও পাত্তা নাপায় ছাগলে পাত খালে যেনেকুৱা থাকে তেনেকৈ থাকে পাত্তা নাপায় আপুনি মুখেৰে কামত পাত্তা পালেও মুখত কিন্তু নাপায় কথা কোৱাত একদম নিখিল ছাগাল ছাগাল টকাৰি আৰু ওপৰৰ পৰা নামি আহিলোঁ ওপৰৰ পৰা ছাগাল টকাৰি আৰু তাৰ লগত আমি দেখিবলৈ পাইছোঁ এনেকুৱা এজন ইউটিউবাৰ এনেকুৱাকৈ কেইখনমান চামবোৰ্ড লগোৱা আছে আৰু চামবোৰ্ড কেইখনত কি বা লগোৱা আছে সেইটো বাৰু মই বৰ্তমান আপোনালোকক দেখুৱাবলৈ চেষ্টা নকৰোঁ কাৰণ মোৰ লগৰজনে এতিয়া চেল্ফি মাৰি আছে মই চেল্ফি শিৱসাৰী আৰু আপোনালোকক মই কি দেখুৱাম এয়া ফটো মাৰা শেষ কামে শেষ গতিকে এই ছাগাল টকাৰি বাৰু হৈ গ'ল ঠাট্টা কচা কৰি থাকিব দিয়া মোৰ কোনো সেই নাই কৰি থাকিব দিছোঁ বল আমি ফটো উঠবৰ কাৰণে মানে পুৰা পাহাৰৰ ওপৰত উঠি যাই আছোঁ দেই পষ্ট দিয়ে আছে ফটো মাৰিব লাগে গতিকে আমি অলপ ওপৰৰ পৰা চাই বাপৰে বাপ বেলেগ পিছল হৈ আছে জেগাবিলাক তথাপিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইবিলাক চাই ল'ব এয়া পাহাৰৰ মাজে মাজে ৰাস্তা আছে
এই ৰাস্তাবিলাকেৰে মই এতিয়া বৰ্তমান যাম বাৰু। হেল্ল', আমি বৰ্তমান তলত আহি পালোঁৱে। আমাৰ গাড়ী তাত থোৱা আছে। চিৰিবিলাক বহুত পিছল টাইপ হয়, গতিকে অলপ ভয়ে লাগে উঠা নমা কৰিব। তথাপিও মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু দেখুৱালেও যিখিনি আছে। মই মানে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰি এইবাৰ তললৈ নামি আহিছোঁ। এইবাৰ তলৰখিনিও দেখুৱাই দিছোঁ মই। আৰু ইয়াত অলপমান লিলিমাই চলি আছে, মই জুম কৰি দেখাই দিছোঁ। বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব। আৰু তাৰমানে ভৰিবোৰ বিষাই গৈছে ওপৰৰ পৰা নামি আহোঁতে, গতিকে অলপ বহি ল'লোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। গতিকে এটা চেলফি লৈ লওঁ। চেলফিটো হৈ গৈছে। গতিকে আপোনালোকক চিৰিটো আৰু মোৰ পিছফালৰ সৌন্দৰ্যবোৰ দেখুৱাই মই আজিৰ মোৰ এই মন্দিৰৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।